মোৰ অসমীয়া ইউটিউব চেনেল আসাম পৰ্টেললৈ। আজি মই আপোনালোকৰ বাবে এক বিশেষ বিষয়লৈ উপস্থিত হৈছোঁ। মোৰ এই বিষয়টো হ'ল যে আজিকালি দেখা যায় যে আমাৰ কৃষকসকলে মানে যিখিনি ধান ৰোৱনিৰ সময়ত যিখিনি টকা পইচা খৰচ কৰে, সেইটোৰ তুলনাত আমাৰ ধানখিনি পথাৰৰ পৰা কাটি ঘৰত লৈ যোৱা আজিকালি হাজিৰা পোৱাটো বহুত অসুবিধা হৈছে। গতিকে যদি আমাৰ কৃষকসকলে বিচাৰে তেনেহ'লে এখন আজিকালি বজাৰত সকলো ধৰণৰ বজাৰত মাৰ্কেটত পোৱা যায় যে কাটাৰ মেচিন বুলি, সেই মেচিনটো আপোনালোকে অতি কম খৰচতে কিনি আনিব পাৰিব, যিটোৰ সহায়ত প্ৰত্যেক দিনে যদি আপুনি এজন ক্ষুদ্ৰ ব্যৱসায়ী হয়, যদি ব্যৱসায়ো কৰে তেনেহ'লে 3,000 পৰা 4,000 টকা। মই যিখন মেচিনৰ কথা কৈ আছিলোঁ, সেই মেচিন যোনে কিনিছে তাৰ কাষলৈ যাব বিচাৰিম। প্ৰথমে নমস্কাৰ জনাইছোঁ আমি তেখেতক। আচ্ছা, এই মেচিনটোৰ নাম কি? মেচিনটো এনে ক্লিপ বুলি হয় আছে। এইটো ধান কাটা মেচিন হয়। মানে আজিকালি হাজিৰা বেছি লাগে মানুহক কাটিবলৈ, তাকে আমি মেচিনটো নতুনকৈ কিনি আনিলোঁ। বেছিদিন হোৱা নাই, 4-5 দিনমান হ'ল আমি মেচিনটো কিনি আনিলোঁ ধান কাটিবলৈ। এতিয়া মানুহ নালাগে, নিজে কাটি আছোঁ। আচ্ছা, ইয়াৰ প্ৰাইচটো আমাক জনাই দিব নেকি? ইয়াৰ প্ৰাইচটোতো ডিফাৰেণ্ট আছে। এনেই আপোনাৰ এইটো মই 9,500 কিনিছোঁ। 2 ষ্টক ইঞ্জিন, 43 cc, এনেও 52 cc আছে। এনেই আপোনাৰ ভালেই আছে, মেচিন বেয়া নহয়, কাম কৰিব পাৰি। দিনত আপোনাৰ 4-5 বিঘামান কাটিব পাৰি। দুইজন হ'লেতো আপোনাৰ 6 বিঘামান কাটিব পাৰি। এনেই অকলে কাটিলে মেক্সিমাম 3 বিঘা কাটিব পাৰি। হয়, আপোনালোকে চাব পাৰিব, কিয়নো এইটো মেচিন যদি আপুনি ইউজ কৰে তেনেহ'লে দিনত 3 পৰা 4 বিঘা মাটিৰ ধান আপুনি কাটিব পাৰিব। আৰু ইয়াৰ ফুইল কেনেকুৱা লাগে? ফুইল মানে ঘণ্টাত কি ডিজেল নে পেট্ৰল? এইটো পেট্ৰল মেচিন হয়, পেট্ৰল চলে। এনেই আপোনাৰ ঘণ্টাত 600 গ্ৰামমান খায়। আপোনাৰ পইচাও বাচে। 600 গ্ৰাম ঘণ্টাত আপুনি মেক্সিমাম প্ৰায় লগভগ 1 বিঘাৰ কাষে যায়। 1 বিঘা কাটিব নোৱাৰে ঘণ্টাত, মোটামুটি ধৰক 1 বিঘা বুলি ধৰিব পাৰি 1 ঘণ্টাত কাটিবলৈ। মানে কথাটো এনেকুৱা হ'ল যে এই মেচিনটো অনাৰ পিছত ৰাইজৰ সুবিধা হ'ব নে অসুবিধা হ'ব? মোৰ মতেতো সুবিধাই হ'ব, যিহেতু আমি মানে মানুহ বেছি লাগে। আজিকালি 1,000-1,500 টকা বিঘা কাটিবই কাটাটো মাত্ৰ। সেইকাৰণে আমি মেচিনটো আনিলোঁ যাতে আমাৰ সহায় হয়, মানে সহজ হয় কাম কৰিবলৈ। নিজেও কাটিব পাৰি, অসুবিধা নাই। আৰু অলপ এবাৰ শিকাই দিলে নিজেও কৰিব পাৰি। তাকে সেইটো ভাবি মই মেচিনটো কিনি আনিলোঁ। আৰু দেখা গৈছে যে অলপ দীঘল হয়, কিন্তু ইয়াৰ ৱেইটটো কেনেকুৱা, মানে ওজন কিমান আছে? ওজনটো আপোনাৰ 9 কেজিমান হ'ব। তেল ভৰাই 9.5-10 এনেকুৱা হয়। ৱেইটটো আপোনাৰ কান্ধত থাকে, সেইকাৰণে হালকাই লাগে, ইমান ওজন নালাগে। হয়, আপোনালোকে গম পাইছে, মাত্ৰ 10 কেজি হ'ব। 10 কেজি ওজনৰ আপুনি এটা মেচিনটো লৈ আপুনি ধান কাটিব পাৰিব, আৰু দিনত প্ৰায় 3 পৰা 4 বিঘা ধান আপুনি কাটিব পাৰিব অতি সহজতে, অতি কম খৰচতে। সময়ো নষ্ট নহয় আপোনালোকৰ। ইয়াত আৰু এজন ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। নমস্কাৰ। এতিয়া এই মেচিনটো আপুনি কেনেকুৱা দেখিলে? আপোনালোকে ভালে কাটি আছে, মানে দিনত 3 বিঘা 4 বিঘা কাটি আছে। ভাবিছোঁ কালি আমি কাটিম। আপোনালোকে আনিব? আনিব, কাটিম। হয়, আপোনাৰ দেখা পাইছে মেচিনটো খুবেই ভাল, এখেতেও কৈছে। গতিকে যদি আপোনালোকেও বিচাৰে তেনেহ'লে এই মেচিনটো আপোনালোকেও কিনিব পাৰে। অতি সুবিধাজনক, কম খৰচত, মাত্ৰ 10,000 টকাতে আপুনি এই মেচিনটো কিনিব পাৰিব। আৰু যদি নিজৰ খেতিৰ কাৰণে যদি কিনে আপুনি, তেনেহ'লে খুবেই প্ৰয়োজন, খুবেই সুবিধাজনকো হয়, আৰু আপোনাৰ পইচাও বাচিব। ধন্যবাদ।
আছে